হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। যিহেতু কাম কৰিবই লাগিব, সেইকাৰণে মই বৰ্তমান ডিউটিলৈ বুলি ওলাই গৈ আছোঁ। আৰু অলপমান কিনকিনকৈ বৰষুণ দি আছে। দেখিছে কালি ৰাস্তাটো বনাইছিলে, বৰ্তমান ধুনীয়া কৰি দিছে। আৰু টমটমত উঠি লৈ মই আৰু বাছত উঠিবলৈ বুলি খোজকাঢ়ি গৈ আছোঁ। আৰু লগতে ক'ব বিচাৰোঁ, ফেচবুকত কিছুমান ব্যক্তি আছে যেতিয়াই তেতিয়াই ভিডিঅ' কল কৰি থাকিব, ব্লগ নকৰালৈকে কল কৰিয়ে থাকিব। এইবোৰৰ কাৰণে ক'তো শান্তি নাই। তাৰপিছতে বাছৰ পৰা নামি মই অফিচত বুলি গ'লোঁ আৰু অফিচৰ ৰাস্তাটো বনাই আছে। 8 ঘণ্টা ডিউটি কৰাৰ পিছত মিচিকীয়া এটা হাঁহি মাৰি অফিচৰ পৰা বাহিৰত ওলাই আহিলোঁ। তাৰপিছতে আৰু হোটেল এখনত সোমাই লৈ চিকেন চাওমিন খাম বুলি সোমাই আহিলোঁ। কাৰ বাৰু চিকেন চাওমিন খাই ভাল লাগে, মোৰ বহুত ভাল লাগে। তাৰপিছতে দেখিছেনে ৰাস্তাত দুৰ্গা পূজাৰ কাৰণে এতিয়াৰ পৰা পেণ্ডেল বনোৱাৰ বাবে ৰেডি কৰি আছে। আৰু দুৰ্গা পূজাত কাৰ শ্বপিং কৰা হ'ল কমেণ্ট কৰি জনাব। মোৰতো এতিয়ালৈকে একো লোৱা হোৱা নাই। তাৰপিছতে আৰু শাক পাচলি কিনি আনিলোঁ, ঔটেঙা এটা কিনি আনিছোঁ। ইমানতে ভিডিঅ'টো সামৰণি থাকিল। মোৰ ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। বাই বাই।